সকলোকে স্বাগতম জনাইছোঁ আছামিজ চাৰ্কুললৈ। চ' বন্ধুসকল, আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ অৰ্থাৎ BPM, এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ APPM আৰু ডাক সেৱকৰ কাম কি হয় পোষ্ট অফিচত। চ' এইখিনি কথা আলোচনা কৰিম। চ' প্ৰথমতে আছে ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ অৰ্থাৎ BPM বুলি কোৱা হয়। চমুকৈ ইয়াৰ নামটো হৈছে BPM, ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ। তেখেত এটা ব্ৰাঞ্চৰ পোষ্ট মাষ্টাৰ হয় আৰু তেখেতৰ কামবিলাক হৈছে যে কেৰিং আউট ট্ৰেনজেকশ্যন অফলাইন এণ্ড অনলাইন অফ ব্ৰাঞ্চ পোষ্ট অফিচ এণ্ড ইণ্ডিয়া পোষ্ট পে'মেণ্ট বেংক ইউজিং দ্য হেণ্ড হেল্ড ডিভাইচ বা মোবাইল ডিভাইচ বা স্মাৰ্টফোন। চ' ইয়াতে কি হয়, যিজন ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ হয় তেখেতে ট্ৰেনজেকশ্যন অৰ্থাৎ কিছুমানে পইচা জমা থ'বলৈ আহিব পোষ্ট অফিচত, বা কিছুমানে পইচা উঠাব আহিব, বা ইণ্ডিয়া পোষ্ট যিটো IPP বুলি কোৱা হয় চমুকৈ ইণ্ডিয়ান পোষ্ট পে'মেণ্ট বেংক। চ' ইয়াৰ কামবিলাক ব্ৰাঞ্চ পোষ্ট মাষ্টাৰে কৰিব লাগিব। নেক্সট আছে মাৰ্কেটিং অফ পষ্টেল প্ৰডাক্টছ এণ্ড ছাৰ্ভিচ ইণ্ডিয়া পোষ্ট পে'মেণ্ট বেংক ছাৰ্ভিচেছ ভেৰিয়াছ ছাৰ্ভিচ প্ৰডাক্ট বাই কাষ্টমাৰ ছাৰ্ভিচ চেণ্টাৰ্ছ CSC procurement of business in the place of Gram Panchayat within the jurisdiction of the branch post office. This would include organized melas, door-to-door convincing for business recruitments and popularizing scheme of government. ইয়াতে কৈছে যে যিবিলাক মানে এতিয়া পোষ্ট অফিচত বিভিন্ন ধৰণৰ স্কিমবিলাক আহে, যেনেকৈ সুকন্যা হওক বা পোষ্টেল লাইফ ইঞ্চুৰেঞ্চ, ৰুৰেল পোষ্টেল লাইফ ইঞ্চুৰেঞ্চ। চ' সেইবিলাক আমি যিমান পাৰে এজন ব্ৰাঞ্চ পোষ্ট মাষ্টাৰক খুলিব লগা হয়। চ' ইয়াতে কৈছে ড'ৰ টু ড'ৰ যাব লাগে বুলি, বাট যাবলৈ কোনো প্ৰয়োজন নাই। চ' পোষ্ট অফিচলৈ মানুহ আহিব, চ' তেখেতসকলক খোলাই দিব লাগিব সেইবিলাক। নেক্সট ইয়াতে আছে যে মেইনটেনেঞ্চ অফ ৰেকৰ্ড আপকিপ এণ্ড হেণ্ড হেল্ড ডিভাইচ, মোবাইল ডিভাইচ, স্মাৰ্টফোন। চ' ইয়াতে আপোনালোকক এটা ডিভাইচ দি দিব, যিসকল ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ হয় এটা ডিভাইচ দিয়ে, যিটোৱে নেকি এটা কম্পিউটাৰৰ সৈতে ছেইম কাম কৰিব পৰা। কম্পিউটাৰত যিমানখিনি ফেচিলিটি থাকে, চ' এটা ডিভাইচতো সিমানখিনি ফেচিলিটি থাকে। চ' সেইবিলাক কাম কৰিব লাগিব। ডেইলি কিমান পইচা লেনদেন হ'ল, কিমান পইচা জমা হ'ল, কিমান পইচা উঠিলে, গোটেই ৰেকৰ্ডছ পাতিবিলাক আপোনালোকে লগত ৰাখিব লাগিব। যিবিলাক পোষ্ট অফিচত IPP কাম হয় অৰ্থাৎ ইণ্ডিয়ান পে'মেণ্ট বেংকৰ কাম হয়, তেখেতসকলৰ মোবাইল দিব। চ' সেইবিলাক কাম কৰিব লাগিব। নেক্সট আছে যে ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ হেজ দ্য অভাৰঅল ৰেছপনচিবিলিটি অফ স্মুথ এণ্ড টাইমলি ফাংচনিং অফ পোষ্ট অফিচ ইনক্লুডিং মেইল কনভেন্স অৰ মেইল ডেলিভাৰী। He might be assistant or assistant branch postmaster. BPM will be required to combine duties ABPM says when ordered in some of branch post office. There may not be ABPM post and the BPM has had to do all work of the BO. এতিয়া ইয়াতে কৈছে যে কিছুমান পোষ্ট অফিচত ABPM নাথাকে, অৰ্থাৎ এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ নাথাকে। চ' তেনেকুৱা ক্ষেত্ৰত BPMে এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰৰ কাম কেতিয়াবা কৰিব লগা হয়। চ' এইটো অৰ্ডাৰ আপোনালোকক ইনস্পেক্টৰ বা ওপৰৰ অথৰিটিৰ পৰা দি দিব। চ' তেতিয়া সেইবিলাক কামো কেতিয়াবা ব্ৰাঞ্চ পোষ্ট মাষ্টাৰে অৰ্থাৎ BPMে কৰিব লগা হয়। চ' ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ এজনে পোষ্ট মাষ্টাৰৰ কাম কৰিব লাগে মিনিমাম। সেইখিনি হৈছে এজন ব্ৰাঞ্চ পোষ্ট মাষ্টাৰৰ কাম। নেক্সট আহিল এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ অৰ্থাৎ ABPM। চ' ABPMৰ ক্ষেত্ৰত তেখেতে যিবিলাক মেইল আহে, ডেইলি যিবিলাক মেইল আহে, চ' সেই মেইলবিলাক চেণ্ড কৰিব লগা হয় মানুহৰ ঘৰত গৈ, বা তেখেতসকলক ফোন কৰি হ'লেও আজিকালি ফোনৰ যোগেদি পাৰে যে তেখেতসকলৰ মেইলবিলাক ডেইলি এটা ব্ৰাঞ্চ অফিচত, এটা পোষ্ট অফিচত ডেইলি মেইল আহে, অৰ্থাৎ চিঠি পত্ৰ বা বেলেগ অন্য কিবাকিবি ডেইলি মেইল আহে। চ' সেই মেইলবিলাক তেখেতে মানুহৰ ঘৰে ঘৰে বা পিয়নৰ এজন পোষ্টমেনৰ কাম কৰিব লগা হয় এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰে। চ' এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰে ইয়াৰ লগতে BPMক হেল্প কৰিব লগা হয়। চ' এইখিনি হৈছে এজন এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰৰ কাম। আৰু ডাক সেৱকৰ কাম, সেই ডাক সেৱক will be engaged department of offices like sub post offices, head post office, etc. The job profile of the সেৱক will include. চ' ডাক সেৱকে ডাকবিলাক অনা নিয়া কৰিব লগা হয়। চ' ডাক সেৱক এটা ব্ৰাঞ্চ পোষ্ট অফিচতো থাকে, এটা চাব পোষ্ট অফিচতো থাকে, বা এটা হেড পোষ্ট অফিচতো থাকে। চ' এইখিনি হৈছে BPM অৰ্থাৎ ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ, ABPM অৰ্থাৎ এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ আৰু ডাক সেৱকৰ কাম। চ' ইয়াৰ উপৰিও যদি আৰু কিবা জানিব লগা তেনেহ'লে কমেণ্ট বক্সত আপোনালোকে জনাব। নতুনকৈ যদি আহিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আপোনালোকে যিমান পাৰে। চ' আৰু যদি ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।